যদি অসমৰ 6 জনগোষ্ঠীসকলে জনজাতিকৰণ অৰ্থাৎ তেওঁলোকে নিজৰ সুৰক্ষা বিচাৰিছে সেই সুৰক্ষা বিচাৰত আমাৰ ফালৰ পৰা ক'বলগীয়া কথা একো নাই কিন্তু এটা কথা মাত্ৰ আমি ক'ব বিচাৰিছোঁ যাতে অসম চৰকাৰে যদি তেওঁলোকৰ দাবী যদি পূৰণ কৰিব বিচাৰে তেনেহ'লে এওঁলোকক সেই 6 জনগোষ্ঠী বা জনজাতিকৰণ কৰি সেইসকলক লাগিলে পৃথক সুৰক্ষা দিয়ক ছেপাৰেট এটা প্ৰটেকশ্যন দিয়ক সেই বস্তুটো আমাৰ জনগোষ্ঠীয় লোকসকলৰ এটা এক্সিষ্টিং যিসকল ট্ৰাইবেল কমিউনিটি আছে সেই ট্ৰাইবেল কমিউনিটিসকলৰ নিজৰ সেই অধিকাৰৰ প্ৰাপ্যটো তেওঁলোকে কাঢ়ি লৈ পেলাই আন কাৰোবাক দি দিয়াটো সেই বস্তুটো যাতে সেইটো হ'ব নালাগে আৰু দ্বিতীয় কথাটো হৈছে এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত জনগোষ্ঠীয় লোকসকলৰ আৱেগ জনগোষ্ঠীয় লোকসকলৰ সেন্টিমেন্ট লৈ পেলাই পলিটিক্স খেলাটো সেইটো বন্ধ কৰক আমি যিটো দেখি আছোঁ মাত্ৰ এইটো ৰাজনীতিকৰণটো আমি দেখি আছোঁ এটা কথা আমি ক'ব বিচাৰিছোঁ সেই 6 জনগোষ্ঠীয় জনজাতিকৰণ বিচৰাত সেইখিনিত ক'ৰবাত আমি ৰাজনীতিকৰণটোহে আমি দেখিছোঁ ইয়াৰ আগত আমি দেখিছোঁ অসমীয়া অনা অসমীয়া বুলি আমি শুনি আছোঁ অসমীয়া আৰু বহিৰাগত বুলি শুনি আছোঁ অসমীয়া আৰু অনা অসমীয়া বুলি আমি দেখি আছোঁ কিন্তু বৰ্তমান আমি কি দেখিছোঁ অসমীয়া আৰু অসমীয়াৰ মাজত সংঘাতটো আমি দেখি আছোঁ অসমীয়া আৰু খিলঞ্জীয়াৰ মাজত সংঘাতটো আমি দেখি আছোঁ এতিয়া এইটো লৈ পেলাই গোটেই অসমখন এতিয়া স্তব্ধ হৈ গৈছে এতিয়া গোটেই অসমত এতিয়া কি দেখিছোঁ গোটেই জুবিন গাৰ্গৰ বিষয়টো লৈ পেলাই যিটো চলি আছে সেই গোটেইখিনি ডাইভাৰ্ট হৈছে অসমীয়া আৰু অনা অসমীয়াৰ বিষয়টো লৈ পেলাই যিটো বিতৰ্ক হৈ আছিলে যিটো অসমবাসীসকলে সেইটো লৈ পেলাই চৰ্চিত হৈ আছিলে এই গোটেইখিনি বিষয়টো গোটেইখিনি ডাইভাৰ্ট কৰি দিয়া হৈছে এইখিনি ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙৰ এজন সচেতন নাগৰিক হিচাপে এজন সমাজকৰ্মী হিচাপে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যদিহে সেই 6 জনগোষ্ঠীয় লোকসকলক সেই জনজাতিকৰণ বিচৰা যদি ST যদি এওঁলোকক যদি গান কৰে সেই কাৰ্বি বা ডিমাচা বা ইয়াত যিমানখিনি এক্সিষ্টিং জনগোষ্ঠীয় লোকসকলৰ যিটো প্ৰাপ্য অধিকাৰটো কাঢ়ি লৈ পেলাই যদিহে এওঁলোকক যদি দি দিয়ে সেইটোত BTCত যিটো আমি ঘটনা দেখিছোঁ BTCত যিটো ভয়ানক যিটো পৰিস্থিতি আমি দেখিছোঁ হয়তো কাৰ্বি আংলঙক ইয়াতকৈ ভয়ানক পৰিস্থিতি হয়তো কাৰ্বি আংলঙত হয়তো দেখিব পাৰে যদিহে অসম চৰকাৰে এইখিনি ক্ষেত্ৰত যদি গুৰুত্ব নিদিয়ে আৰু দ্বিতীয় কথা এটা কথা ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙৰ পৰা বা গোটেই অসমত সেই বিষয়টো লৈ পেলাই চৰ্চা হৈ আছে বা প্ৰতিবাদ কৰিছে বা ৰাজপথ উত্তাল কৰিছে BTC বা বিভিন্ন জিলাত হয়তো আমি দেখি আছোঁ এইখিনি ক্ষেত্ৰত যদি সেই জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যদি সঁচাকৈ যদি অসম চৰকাৰে যদি ট্ৰাইবেলসকলৰ এক্সিষ্টিং জনগোষ্ঠীয় লোকসকলৰ কথাটো যদি তেওঁলোকে বাদ দি পেলাই সেই 6 জনগোষ্ঠীয় লোকসকলক যদি তেওঁলোকে যদি সেই অধিকাৰখিনি গোটেইখিনি দি দিয়ে তেনেহ'লে যদিহে তেওঁলোকক যদি ST গ্ৰাণ্ট কৰে পৃথক সুৰক্ষাৰ বিপৰীতে যদিহে সেই 6 জনগোষ্ঠীয় লোকসকলক যদি সেই অধিকাৰ বা সেই শ্বেডুল ট্ৰাইবৰ ষ্টেটাছ যদি গ্ৰাণ্ট কৰিব বিচাৰে বা দি দিয়ে তেনেহ'লে কাৰ্বিৰ পৰা আৰম্ভ কৰি ডিমাচা বড়ো তিৱা যিমানখিনি আছে বা কাৰ্বিসকলক আমাক পৃথক ৰাজ্য দিয়ক স্বায়ত্ব শাসন দিয়ক আমাক আৰ্টিকল 244A নহ'লে আমাক ছেপাৰেট ষ্টেট দি দিয়ক বড়োসকলক ছেপাৰেট ষ্টেট অৰ্থাৎ স্বায়ত্ব শাসন দিয়ক ডিমাচাসকলক ছেপাৰেট ষ্টেট অৰ্থাৎ স্বায়ত্ব শাসন দিয়ক সেইটোত আপোনালোকে কাক ST দিয়ে কাক STB দিয়ে কি XYZ দিয়ে সেইটোত আমাৰ ফালৰ ক'বলগীয়া কথা একো নাই যদি সঁচাকৈ যদি অসম চৰকাৰে যদি এইখিনি ক্ষেত্ৰত যদি আমাৰ কথা বা আমাৰ দাবীবোৰ যদি পূৰণ কৰিব নিবিচাৰে বা সেইখিনি ক্ষেত্ৰত নিজৰ সুৰক্ষা নিজৰ অস্তিত্বৰখিনি যিটো মাতি থকা যদি সেইখিনি ক্ষেত্ৰত যদি গুৰুত্ব দিব নিবিচাৰে তেনেহ'লে আমাক পৃথক ৰাজ্য দিয়ক আমাক স্বায়ত্ব শাসন দিয়ক আমাৰ তাৰ পাছত বড়ো ডিমাচা পৰা আৰম্ভ কৰি পেলাই কাৰ্বি বড়ো ডিমাচা যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে নিজৰ জীৱিকা নিজৰ সংস্থাপন নিজৰ যি হিচাপে আমি বসবাস কৰিম সেই নিজৰ জীৱিকা সংস্থাপন গোটেইখিনি সেইটো আমি নিজে গোটেইখিনি বহন কৰিম আমি সেই গোটেইখিনি সেইটো চোৱা চিতা কৰিম সেইটো অসম চৰকাৰৰ পৰা চিন্তা কৰিবলগীয়া কোনো কথা কোনোই তাত নাথাকে সেইকাৰণে বাৰম্বাৰ পুনৰ কৈছোঁ যদিহে অসম চৰকাৰে যদি আমাৰ অধিকাৰবোৰ যিটো আমি দাবী কৰিছোঁ সেই CC2I হওক বা অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল যিটো প্ৰতিবাদ কৰিছে সেই 6 জনগোষ্ঠীয় জনজাতিকৰণ কৰা বিষয়টো লৈ পেলাই তাৰ পাছত যদি অসম চৰকাৰে যদি জানি বুজি যদি সেই অধিকাৰ জনগোষ্ঠীয় লোকৰ অধিকাৰ যদি আন কাৰোবাক যদি সেই প্ৰাপ্য অধিকাৰ যদি দি দিয়ে জনগোষ্ঠীয় লোকসকলক বড়ো কাৰ্বি ডিমাচাৰ পৰা আৰম্ভ কৰি পেলাই যিমানখিনি আছে পৃথক ৰাজ্য দিয়ক স্বায়ত্ব শাসন দিয়ক সেইটোত তাৰ পাছত আমাৰ ফালৰ পৰা কাক STP STH STV দিয়ে XYZ দিয়ে সেইটো আমাৰ ফালৰ পৰা ক'বলগীয়া কথা একো নাই আৰু এটা কথা আৰু দুখ লগা কথা আমি ইয়াত 2-3 বছৰ ধৰি আমি প্ৰতিবাদ কৰি আছোঁ
ইয়াত কিমান যে সমস্যা আছে জনগোষ্ঠীয় সমাজত জনগোষ্ঠীয় লোকসকলৰ মাজত কিমান যে সমস্যা আছে ইয়াত আমি এতিয়া কাৰ্বি আংলঙত ইয়াত ভূমি লৈ পেলাই যিটো সমস্যা হৈছে কেনেকৈ যে আমি কাৰ্বি সমাজে বা কাৰ্বি আংলঙৰ নিজৰ ভূমিতে নিজৰ স্থানত সেইটো কেনেকৈ যে আমি সংখ্যালঘুত আমি পৰিণত হৈছে কেনেকৈ যে নিজৰ ভূমিবোৰ আমি হেৰাই আছে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্যবোৰ কেনেকৈ হেৰুৱাই গৈছে কিমান বছৰ বছৰ ধৰি আমি হাজাৰ হাজাৰ মানুহ গোট খাই পেলাই প্ৰতিবাদ কৰিছোঁ কিন্তু সেই প্ৰতিবাদ কৰা বা সেই আমাৰ মাতবোৰক গুৰুত্ব দিয়া বা সমাধান কৰাটো দূৰৰে কথা নতুন নতুন সমস্যাবোৰে আমাৰ ওপৰত জাপি ধৰি আছে নতুন নতুন সমস্যাবোৰে আমি দেখিছোঁ বা আমাক দেখুৱাইছে আৰু সেইটোত অসম চৰকাৰে কৰক আমি দেখিছোঁ সেইটো জানি বুজি ক'ৰবাত আমি কৰা বুলি সেইটো আমি দেখিছোঁ আৰু যদিহে সেই 6 জনগোষ্ঠীয় জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যদি সঁচাকৈ যদি অসম চৰকাৰে যদি ব্যৰ্থ হয় আৰু যদি এওঁলোকক যদি সেই 6 জনগোষ্ঠীয় লোকসকলক যদি সেই ST বা শিডিউল ট্ৰাইব যিটো ষ্টেটাছ যদি গ্ৰাণ্ট কৰি দিয়ে সেইটো একো নহয় সেইটো 6ষ্ঠ অনুসূচী অৰ্থাৎ সেইটো 6 শিডিউলক সেইটো আক্ৰমণ কৰা অৰ্থাৎ এইটো 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচীক সেইটো এটেক কৰাটো হয় সেইটো সংবিধানক এটেক কৰা সংবিধান উলংঘা কৰা সেইটো কাৰণ ইয়াত যদি সেই 6 জনগোষ্ঠীসকলক যদি জনজাতিকৰণ যদিহে কৰে ইয়াৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ কথা কৈ আছে যে অখিল গগৈ বোলে কাৰ্বি আংলঙত মাটি কিনিছে আমুক বোলে অসমৰ জ্যেষ্ঠ নেতাই কাৰ্বি আংলঙত মাটি কিনিছে সেইবোৰ কোনো এই গভীৰতা বা সেই কোনো এটা কথাটোৱে সেইটো নথকা হ'ব কাৰণ সেইটো ST ষ্টেটাছ সেই 6 জনগোষ্ঠীয় জনজাতিকৰণ যদি কৰাৰ লগে লগে কাৰণ সেই গোটেইখিনি কাৰ্বি আংলঙত সেই 6 শিডিউলৰ কথাটো ইয়াত নাহিব ইয়াত যোনে বিচাৰে ইয়াত গোটেইখিনি মাটি কিনিব পাৰিব এই বহুতখিনি কথা তেনেকুৱা আছে য'ত নেকি ভৱিষ্যত আমি জনগোষ্ঠীয় লোকসকলে সেইটো গোটেইখিনি আমি ভুগিবলগীয়া হ'ব আৰু এটা কথা স্পষ্ট যে সেই 6 জনগোষ্ঠীয় লোকসকলক যিটো জনজাতিকৰণ কৰা সেইটো আচলতে বিশেষ একো নহয় সেইটো 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচীক আক্ৰমণ অৰ্থাৎ এইটো এটেক কৰা আৰু সেইটো সংবিধানক অৰ্থাৎ 6ষ্ঠ অনুসূচী অৰ্থাৎ 6 শিডিউল আক্ৰমণ কৰা এটেক কৰা মানে সেইটো কাৰ্বি সমাজে আৰু সেইখিনি ক্ষেত্ৰত আমি কেতিয়াও আমি শান্তকে আমি বহি নাথাকোঁ বিভিন্ন ৰাজ্যত যিটো পৰিস্থিতি দেখিছে যিটো ভয়ানক পৰিস্থিতি দেখিছে হয়তো ইয়াতকৈ বেছি পৰিস্থিতি হয়তো কাৰ্বি আংলঙত দেখিব সেইটো মাত্ৰ মই কোৱা নহয় গোটেই কাৰ্বি সমাজে সেইটো কেতিয়াও সেইটো গ্ৰহণ নকৰে আৰু সেই কথা যিমানখিনি কাৰ্বি অসমবাসীক অৰ্থাৎ অসম চৰকাৰকো আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসম চৰকাৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন যিটো কাৰ্বি আংলঙৰ যিটো চৰকাৰ এওঁলোকক আমি স্পষ্টকৈ কৰিব বিচাৰিছোঁ তেওঁলোকে ৰাজনীতি কৰক কিন্তু খিলঞ্জীয়াৰ মাজত সেই সংঘাত কৰিব চেষ্টা কৰা সেইটো যাতে কৰিব নালাগে এতিয়া হয়তো দেখি এতিয়া ইলেকশ্যন এতিয়া আহি আছে এতিয়া বিধানসভাৰ এতিয়া এছেম্বলি ইলেকশ্যন আহি আছে সেই এছেম্বলি ইলেকশ্যন অহাৰ আগে আগে এতিয়া অসমীয়াক কেনেকৈ যে তেওঁলোকে ভাগ কৰিব পাৰে কেনেকৈ যে ডিভাইড কৰিব পাৰে এইমাত্ৰ মই কৈছোঁ যে ইয়াৰ আগত অসমীয়া আৰু অনা অসমীয়াৰ কথাটো আমি শুনিছোঁ অসমীয়া আৰু বহিৰাগতৰ কথা শুনিছোঁ ইয়াৰ আগত জুবিন গাৰ্গৰ বিষয়টো লৈ পেলাই প্ৰতিবাদ দেখিছোঁ কিন্তু সেই গোটেই ক্ষেত্ৰত যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলিটিকেলি তেখেত বহুত মেচুৰ ৰাজনীতিকৰণ কৰাৰ ক্ষেত্ৰত তেখেত বহুত মেচুৰ সেইকাৰণে কেনেকৈ যে অসমবাসীক ভাগ কৰি দিছে এটা উজনি আৰু নামনিৰ যিটো অসমীয়া সেই মেইন ষ্ট্ৰীম অসমীয়াসকলক কেনেকৈ যে পাৰ্ট ছেপাৰেট কৰি দিছে কেনেকৈ ডিভাইড কৰি দিছে সেইখিনি ক্ষেত্ৰত গোটেইখিনি অসমবাসীয়ে সেইটো যাতে এইখিনি ক্ষেত্ৰত বুজক আৰু অসম চৰকাৰে যাতে এইখিনি কথা ভালকৈ তেওঁলোকে উপলব্ধি কৰি পেলাই ভালকৈ চোৱা চিতা কৰি পেলাই যাতে এক্সিষ্টিং জনগোষ্ঠীয় লোকসকলক কোনো ধৰণৰ তেওঁলোকৰ ক্ষতি নোহোৱাকৈ পৃথক সুৰক্ষা দিয়ক তেওঁলোকে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰে কি কৰে এওঁলোকৰ কথা কিন্তু যদিহে সেই 6 জনগোষ্ঠীয় লোকসকলক যদি সেই সুৰক্ষাৰ ক্ষেত্ৰত যদি মাত মাতে সেই মাত মাতা তেওঁলোকে যাতে গোটেইখিনি অসম চৰকাৰে পৃথক এটা সুৰক্ষা দিয়ে